Welcome to my channel Dhubas Vlog. তো মই আজি এটা নতুন ভিডিও লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। মই এতিয়া পাহাৰলৈ যাম। তো বলক ভিডিওটো আৰম্ভ কৰোঁ। এই জেগাকনে মানে বহুত ধৰণৰ পৰিভূমি চৰাইবোৰ আহে আৰু আগতে মানে কি কৰিছিলে মানে মানুহবিলাকে এই চৰাইবোৰ ধৰি খাইছিলে আৰু যেতিয়া এই গাঁৱৰ ল'ৰালৰিবোৰে ফৰেষ্টক জনাই দিলে তেতিয়াৰ পৰা এই জেগাকনত মানুহে চৰাইবোৰ ধৰি পেলাই নোখোৱা হ'ল। ভিডিঅ'টো চাই কেনেকুৱা লাগিল ক'ব কমেণ্ট বক্সত। মই আজি ভিডিঅ'টো ভিডিঅ'তকৈ অলপ দীঘল কৰিম বুলি ভাবিছোঁ। বলক তো আপোনালোকে চাই থাকক। এই ৰাস্তাটো অলপ ভাল হোৱাহেঁতেন আৰু ভাল লাগিলহেঁতেন। বলক গৈ থাকোঁ আমি। বলক গৈ থাকক। কি ধুনীয়া পাহাৰ চাবলৈ গৈ আছোঁ আমি। আপোনালোকে পৰা উপভোগ কৰক। এইটো জিঅ' চিমৰ টাৱাৰ হয়। এইটো দেখিছে 11,000 ভল্টৰ ইয়াতে লাইন পৰিবাহিত হয়। এতিয়া কিবা এটা চাউণ্ড মাৰি আছে মানে চেটকৈ বহুত ডাঙৰ, মানে ইমান ডাঙৰ নহয়, মানে চাউণ্ডটো শুনিব পৰা যায় ওচৰত থাকিলে। কেমেৰাত উঠিছিলে নে মই শুনা নাই নাজানো, কিন্তু চাওক 11,000 ভল্টৰ লাইন এইফালেদি পৰিবাহিত হয়। ক'লৈ গৈছে নাজানো, কিন্তু মই কিমান হাজাৰ ভল্টৰ সেইটো জানো। খালি দেখুৱাই দিছোঁ আপোনালোকক। এনেকৈ গৈছে কি Just listen. নাম হ'ল কন্দলি পাহাৰ। আপোনালোক খানা চানা খাবলৈ আহিব পাৰে। ইয়াত ধুনীয়া পিকনিক চিকনিক খাবলৈ আহি আছোঁ। বহুত ওপৰত, বহুত ভাগৰ লাগিছে। বলক বহুত ভাগৰ লাগিছে, বহুত। বলক বহুত ভাগৰ লাগিছে ওপৰলৈ আহোঁতে। এতিয়া চাওক আৰু ওপৰলৈ যাব পাৰি।
এই ভাই পাৰিবি ন আৰু পাৰিম 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 আমি এতিয়া তললৈ নামিম আৰু আমি ভাগৰ লাগি গৈছে যে আমি যাওঁগৈ ব'লক তললৈ যুগে যুগে প্ৰতি খোজে তোমাতেই মই হোম বিলীন এন্ধাৰৰে চুকে চুকে আছো মই তোমাতে লীন তো মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ আমি ওপৰৰ পৰা আহিলোঁ বহুত ভাগৰ লাগিছে পানী চানী খাই কৰি ঘৰলৈ যামগৈ আৰু যদি আপুনি এই ভিডিঅ'টো এটা লাইক কৰে লাইক কৰি দিব এটা কমেণ্ট কৰিব আৰু যদি আপুনি যদি এই চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় অসম